নমস্কাৰ বন্ধুসকল। আজি চাগে মই একাধিক আপোনালোকক ভিডিঅ' দিব লাগিব, কাৰণ আজি এটা পাঠো প্ৰস্তুত কৰি থৈছোঁ। আৰু বেঞ্জামিন ফ্ৰেংকলিনৰ মই সুবচনিবিলাক দি আছিলোঁ। প্ৰথম অংশটোত আচলতে অসম্পূৰ্ণ হৈ গ'ল, কেইটামান ৰেকৰ্ডিং থাকি গ'ল। পুনৰ আৰম্ভ কৰিছোঁ। ইতিমধ্যে আমি গম পাইছোঁ যে বেঞ্জামিন ফ্ৰেংকলিন আছিল আধুনিক আমেৰিকাৰ প্ৰতিষ্ঠাতা, অৰ্থাৎ ফাউণ্ডাৰ অফ ইউনাইটেড ষ্টেটছ অফ আমেৰিকা। তেওঁ একাধাৰে এগৰাকী ৰাষ্ট্ৰনায়ক, ৰাজনৈতিক দাৰ্শনিক, এগৰাকী লেখক, এগৰাকী সাহিত্যিক, এগৰাকী কঠোৰ পৰিশ্ৰমী তেওঁ ব্যৱসায়ীও আছিলে, ছপাশালৰ গৰাকী, সাংবাদিক তেওঁ, আৰু বিভিন্ন প্ৰতিভাৰ তেওঁ গৰাকী, এজন অসাধাৰণ কূটনীতিবিদ, স্বাধীনতা সংগ্ৰামী। গতিকে তেওঁৰ জীৱনৰ আচলতে গোটেই কৰ্ম, তেওঁৰ জীৱনেই আছিল তেওঁৰ কৰ্মৰ উদাহৰণ। তেওঁৰ জীৱনটোৱে আছিলে আমেৰিকানবাসীৰ বাবে বা মানৱ জাতিৰ বাবে তেওঁৰ জীৱনটোৱে আদৰ্শস্বৰূপ। গতিকে সেই বেঞ্জামিন ফ্ৰেংকলিনে বিভিন্ন সময়ত তেওঁ নিজৰ জীৱনৰ অভিজ্ঞতাৰ পৰা কিছুমান কথা তেওঁ উপলব্ধি কৰিছিলে আৰু গ্ৰন্থৰ আকাৰত লিখি গৈছিলে। আৰু এই কথাবিলাকৰ একাংশ আমি পঢ়িবলৈ পাইছোঁ আমাৰ হোমেন বৰগোহাঞি ছাৰে অনুবাদ কৰা বেঞ্জামিন ফ্ৰেংকলিনৰ জীৱনী গ্ৰন্থখনৰ পৰা। তেখেতৰ জীৱনী বিশ্বৰ বিভিন্ন ভাষালৈ অনুদিত হৈছে আৰু বিভিন্ন ভাষাত তেখেতৰ জীৱনী লিখা হৈছে। আমাৰ অসমীয়াতো একাধিক গ্ৰন্থ আছে তেখেতৰ বিষয়ে, কিন্তু আটাইতকৈ বেছি প্ৰচলিত হৈ আছে বেঞ্জামিন ফ্ৰেংকলিন, হোমেন বৰগোহাঞি দেৱৰ এই বেঞ্জামিন ফ্ৰেংকলিন গ্ৰন্থখন। আহকচোন আমি অথনি এৰি থৈ যোৱা অংশটোলৈ যাওঁ। তৃতীয় অংশ, বেঞ্জামিন ফ্ৰেংকলিনে এজন ডেকা ব্যৱসায়ীৰ প্ৰতি দিয়া উপদেশৰ একাংশ। যি মানুহে ভাবে যে নিজৰ জোৰেৰে তেওঁ সকলো কাম কৰাই ল'ব পাৰে, তেনে মানুহক এই বুলি সন্দেহ কৰিবলৈ থল থাকে যে তেওঁ প্ৰত্যেকটো কাম ধনৰ কাৰণেহে কৰে। কুঠাৰৰ অকণ আঘাতে এজোপা বিৰাট গছ বগৰাই পেলাব পাৰে। তুমি যিমান অৰ্জন কৰা তাতকৈ কম খৰচ কৰিবলৈ যদি শিকা, তেন্তে নিশ্চয়কৈ জানিবা যে সকলো বস্তুকে সোণত পৰিণত কৰিব পৰা পৰশ পাথৰ তুমি পাই গৈছা। তুমি যিমান অৰ্জন কৰা তাতকৈ কম খৰচ কৰিবলৈ যদি শিকা, তেন্তে নিশ্চয়কৈ জানিবা যে সকলো বস্তুকে সোণত পৰিণত কৰিব পৰা পৰশ পাথৰ তুমি পাই গৈছা। সোনকালে বিচনালৈ যোৱা আৰু সোনকালে উঠাৰ অভ্যাস কৰিবা, তেতিয়া তুমি স্বাস্থ্যৱান, ধনী আৰু জ্ঞানী হ'ব পাৰিবা। গাড়ীৰ আটাইতকৈ বেয়া চকাটোৱে আটাইতকৈ বেছি শব্দ কৰে। কৃতকাৰ্যতাই বহুতো মানুহৰ সৰ্বনাশ কৰিছে। নিজৰ জ্ঞান গোপন কৰিব নোৱাৰা মানুহতকৈ ডাঙৰ মূৰ্খ আন কোনো নাই। সৰু সুৰা দোষ ত্ৰুটিবোৰ সময়মতে শুধৰাই নল'লে শেষত ইয়েই গৈ বিৰাট আকাৰ ধাৰণ কৰে। আইনাৰ বাচন, চীনামাটিৰ বাচন আৰু মানুহৰ খ্যাতি অতি সহজে ভাগে। সেইবোৰ কেতিয়াও সম্পূৰ্ণভাৱে জোৰা নালাগে। যি নিজক সহায় কৰে তেওঁক ঈশ্বৰেও সহায় কৰে। ভোকেই ভাতৰ আঞ্জা। অভিজ্ঞতাৰ পঢ়াশালীখন অতিপাত খৰচী, কিন্তু মূৰ্খই তাৰ বাহিৰে আন একো পঢ়াশালীত শিকিব নোৱাৰে। অভিজ্ঞতাৰ পঢ়াশালীখন অতিপাত খৰচী, কিন্তু মূৰ্খই তাৰ বাহিৰে আন একো পঢ়াশালীত শিকিব নোৱাৰে। যি মানুহৰ কাঁইট সিঁচি ফুৰা অভ্যাস, তেওঁ কেতিয়াও খালী ভৰিৰে খোজকঢ়া উচিত নহয়। যি মানুহৰ কাঁইট সিঁচি ফুৰা অভ্যাস, তেওঁ কেতিয়াও খালী ভৰিৰে খোজকঢ়া উচিত নহয়। তিনিজন মানুহৰ পক্ষে এটা গোপনীয় কথা গোপন কৰি ৰখা সম্ভৱ, যদিহে সেই তিনিজন মানুহৰ ভিতৰত দুজন মানুহৰ ইতিমধ্যেই মৃত্যু হয়। তিনিজন মানুহৰ পক্ষে এটা গোপনীয় কথা গোপন কৰি ৰখা সম্ভৱ, যদিহে সেই তিনিজন মানুহৰ ভিতৰত দুজন মানুহৰ ইতিমধ্যেই মৃত্যু হয়। কুঁৱা শুকাই তলি ওলালেহে আমি পানীৰ মোল বুজোঁ। সময় হ'ল এনে এটা মহৌষধ যি সকলো ধৰণৰ ৰোগ নিৰাময় কৰিব পাৰে। কেৱল জ্ঞানী আৰু সাহসী মানুহেহে নিজৰ ভুলটো স্বীকাৰ কৰিব পাৰে। বেয়া তীখাৰে কেতিয়াও ভাল কটাৰী গঢ়িব নোৱাৰি। তুমি যদি তোমাৰ শত্ৰুৰ কিবা অপকাৰ কৰা, তেন্তে তুমি তোমাৰ শত্ৰুতকৈ নিজ খাপৰ মানুহ বুলি পৰিগণিত হ'বা।
তুমি যদি তোমাৰ শত্ৰুৰ কিবা অপকাৰ কৰা তেন্তে তুমি তোমাৰ শত্ৰুতকৈ নিজ খাপৰ মানুহ বুলি পৰিগণিত হ'বা। তুমি যদি শত্ৰুৱে তোমাক কৰা অপকাৰৰ প্ৰতিশোধ ল'ব খোজা তেন্তে তুমি তোমাৰ শত্ৰুৰ একে শাৰীৰ মানুহ বুলি গণ্য হ'বা। কিন্তু যদিহে শত্ৰুৱে তোমাৰ প্ৰতি কৰা অপকাৰৰ কাৰণে তুমি তেওঁক ক্ষমা কৰি দিব পাৰা তেন্তে প্ৰমাণ হ'ব যে তুমি তোমাৰ শত্ৰুতকৈ বহুত ওখ খাপৰ মানুহ। ধন্যবাদ জনাইছোঁ। এইখিনিলৈকে কিছুমান অতি বেছি গুৰুত্বপূৰ্ণ বুলি ভাবি দুবাৰকৈ পঢ়ি দিছোঁ। ভুল ভ্ৰান্তি হ'লে ক্ষমা কৰিব, ভাল পালে লাইক এটা কৰিব আৰু চেনেল ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।